ইউটিউব চেনেল গাঁৱলীয়া ছোৱালী নেকি চেং মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভাল। যিহেতু আজি শংকৰ উৎসৱ, নামঘৰত ভাওনা আছে, ভাবিলোঁ ব্লগটা হৈ যাওক আৰু আপোনালোকক মই দেখাই গৈ থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কিনাৰতে থকা বেল আইকনটো টিপি দিব, তেতিয়াহে মোৰ নেক্সট ভিডিঅ' আহিলে আপোনালোকে পাব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে শেষলৈকে চাই থাকিব। রত্নাবলী ঘোষা গুরুদয়র বাণী কলিত ভকত দিলে ভকতি অঞ্জলি মই ওলাইছোঁ নামঘৰলৈ, নামঘৰত চাকি দি আহোঁগৈ। শংকৰ আমাৰ শিৰোমণি মাধৱ বনৰ মণি দুয়োজনা গুৰুৰে বাণী হৰি নামৰ ধ্বনি। এতিয়া ৰাতি 8:30 গৈছে। মই ওলাইছোঁ নামঘৰলৈ, যিহেতু আজি নামঘৰত ভাওনা আছে। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। প্রবেশামি করো বিষ্ণু
শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আৰু তেন্তে আজিলৈ বিদায়।